Nomati constituency ke parlo parokho ahiti adung het kedo nagia rong pen bam pathar ahawar kachelenga towar kilometers isia dak pinnang anani kan pen towar ke bak lapen langbung langter chimandet theklo rapita sorkar pen towar kaselam de data puthak nagia rong ara tom thurpak pen towar nang selam pinang jipu katesong asyang tong kachebi pona birata niletama prangke raji be pen birata nang pale bangso towar pi lake PWD atowar Laswa tawar bam pathar ahawar aratom ke dam ke bang aphan pinnang an akisung chetong nang labang tu tawar rong pharoi si so se arong aratom arniwang ke dam ke bang tawar ta lai siwet bangso tawar pi pensi ke so Q&A ka chepo la pen no ke charlie ari soi jang pen chengnok bangso tawar pc dong nang Bong sita me laswa towar sorkar pen non planta towar pi kaselam le dajo kitam ke bang atom ka siksa thevik lopusi parokwa nagia rong ara atom pen asyang tong chibirin lasi prabjin pen bangso towar pi nang selam piserak nang chipusi sorkar katari tuma phan pachini lapen JJM ate jal jiwan mission alangta me non planta langjun longdina Lasilahya ki sungpen nang pajok pon nang jipusi pherang ke thengno nang pachini do আমি নগিয়া গাঁৱৰ পৰা ক'বলৈ বিচাৰিছোঁ এই চেৰাকানি বৰবিল আপোনাৰ চাকলি চেৰাকানি পামগাঁও বামগাঁও এই অঞ্চললৈ যোৱা ল'ৰা ছোৱালী স্কুলৰ সকলো স্কুল কলেজলৈ সকলো ল'ৰা ছোৱালী ওলাই প্ৰধানকৈ ডিফুলৈ বা নগাঁৱলৈ ওলাই যাবলৈ এই পথছোৱাত এতিয়া এই 1 কিলোমিটাৰ ৰাস্তা আজি 4 বছৰে জৰাজীৰ্ণ অৱস্থা ইয়াত একাঠু পানী হয় আৰু মানুহ ওলাই কৰি যাব নোৱাৰে কাপোৰ কানি পিন্ধি সকলো নষ্ট হ'বলগীয়া হৈ আছে গতিকে এই আৰখোৱা বজাৰৰ মূল পথ এইটো আৰখোৱা গাঁৱৰ লগতেই মানে এইটো মূল পথ আৰু এই মূল পথেদি সকলো ৰাইজ ওলাই আহে হাওৰাঘাট ব্লকৰ গোটেই এই গাঁও অঞ্চলৰ সকলো মানুহ এই পথেদিয়ে এইখিনি দিয়ে ওলাই আহে অথচ আজি 4 বছৰে এই জেগাডোখৰ অৱস্থা বৰ জৰাজীৰ্ণ সেইবাবেহে আমি মানে কৰ্তৃপক্ষক কাউন্সিলক আৰু আমাৰ শাসকীয় পক্ষক আমি জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই পথছোৱা 1 কিলোমিটাৰ পথ পকী কৰি সুবিধা কৰি ল'ৰা ছোৱালী অহা যোৱা স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাৰ বাবে সুবিধা কৰি দিয়ে যেন আৰু লগতে তেওঁলোকে আশীৰ্বাদো লওক এইখিনি কাম কৰি আজি 4 বছৰে পেলাই থৈছে এই আমি এই নৰকৰ দুখ ভোগ যন্ত্ৰণা কৰিছোঁ ৰাস্তা পদূলি একেবাৰে যন্ত্ৰণাত ভুগি আছোঁ আৰু বোকা পানী আৰু আমি খোৱা পানীও অভাৱ আমাৰ খোৱা পানী আমি আজি এই 6 লাইন যোৱাৰ পাছত আজি 2 বছৰ হ'ল আমি খোৱা পানী পোৱা নাইকিয়া আমি বহুত দূৰৰ পৰা চাইকেল লৈ পেলাই আমি পানী আনি খাবলগীয়া হৈছে আৰু লগতে আমি এতিয়া ইয়াত জব কাৰ্ড আমি নাপাওঁৱে তেওঁ হ'লেও মাছখিনিতে জব কাৰ্ড এটা আনি পেলাই লৈ পেলাই আজি 2 বছৰ হ'ল জব কাৰ্ডৰ আমি সেই পইচাও পোৱা নাই কাম কৰা পইচা পোৱা নাই তাৰপিছত এতিয়া আমি বহুত কষ্টত ভুগি আছোঁ সেইবিলাক যেন চৰকাৰে আমাক কিয় এনেকুৱা গাফিলতি কৰিছে আমি মানে গম পোৱা নাই আৰু আমাৰ ঘৰ দুৱাৰ আনচাই আমি চৰকাৰে কত অনুদান ঘৰ দি থাকে সেই অনুদান ঘৰবিলাকো আমি পোৱা নাইকিয়া কিয় চৰকাৰে আমি ইমান ভোট দি আহিছোঁ বছৰে আমি এনেকুৱাখিনি আমাক কিয় এনেকুৱা গাফিলতি কৰিছে আমি ক'ব পৰা নাইকিয়া আমাক সেইখিনি যেন অকণমান চৰকাৰে চকু মেলি চাই পেলাই যেন সহায় কৰে আমি সেই বিষয়লৈ আপোনালোকৰ ওচৰত চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ নমাটি নগিয়া গাঁও কিন্তু আমি আজি এতিয়া 2 বছৰে হৈছে এই পানীটো আমি পোৱা নাই আৰু প্ৰায় আধা কিলোমিটাৰ ৰাস্তা ইয়াৰ পৰা আমি আধা কিলোমিটাৰ ৰাস্তা
দূৰ গৈ এই এঘৰ মানুহৰ পৰা যিটো এঘৰ মানুহৰ পৰা পানীখিনি গোটেই অঞ্চলৰ ৰাইজে পাৰ হৈ এইখিনি অঞ্চলৰ গোটেই ৰাইজে আনি থাকিব লগা হৈছে। গতিকে কাউন্সিলে এইটো অনুভৱ কৰিছোঁ তেখেতসকলে ইয়াৰ সুব্যৱস্থা অতি সোনকালে লৈ যায়। ৰাস্তা আমাক লাগিবই, ৰাস্তা আমাক লাগিবই।